মই মানে আশা কৰিছোঁ মানে বহুত আশাবাদী নিশ্চয় আমাৰ জিতাটো এইবাৰ নিশ্চিত ইয়াত কোনো আৰু প্ৰতিনিধি মোৰ লগত যদি হয় ইউপিপিএল হ'ব অকণমান তাত বাদ বাকীটো আমি কাৰণ অলৰেডি আমি পূৰা প্ৰিপেয়াৰ কৰি আহিছোঁ 75 অলৰেডি মিটিং কৰা শেষ আমাৰ চিৰাং আৰু কোকৰাঝাৰ ক্ষেত্ৰত মোৰ যেনেকুৱা মানে ভিতৰলৈ গৈ পেলাই গম পাইছোঁ যিহেতু ইউপিপিএল তেওঁলোকৰ মানে এনেকুৱা ব্যৰ্থ মানে পাব্লিক এটা যোনে মানে ডিপ প্লেছৰ হিমৰ তেওঁলোকৰ মানে এনেকুৱা অৱস্থাটো বহুত বেয়া মানে কোনো মানে একচেপ্ট কৰিব পৰা নাই যে 17 বছৰ আগত বিপিএফ একো কৰা নাই এতিয়া প্ৰেজেণ্ট আপোনাৰ যোনটো গভৰ্ণমেণ্ট আছে সেইকাৰণে মুখৰ লেকচাৰ মাৰিছে একো কৰা নাই গতিকে এইবাৰ আমাৰ সেইখন পাৰ্টি আছে নেতৃত্ব পাব্লিক ৰিলেশ্যন পাৰ্টি যিটো আৰু আমাৰ এই ক্ষেত্ৰত আমি নিশ্চিত আমাৰ জিকত আমি ইয়াতে এটলিষ্ট আমাৰ এৰাউণ্ড 60,000 এক্ৰমক্সলি ক্ৰছ কৰি যাব বেলেগৰ পৰা এইটো জিকাটো আমাৰ হৈ যাব 60,000 হয় নাই এইটোতো ঠিকেই আছে আমাৰ চোৱা জনসাধাৰণ আমাৰ চোৱা এটা বস্তু হাঙৰ পণী চবেই কৈ আছে বিভিন্ন জনগোষ্ঠী ভাই ককাই এটাই বস্তু কৈ আছে কাৰণ আমি বহুত দুখিত বুলি কৈ আছে আজিলৈকে চোৱা বহুত মানে আমাৰ বহুত মানুহ ককাই বা ভাই ভনীসকল বহুতকেইটা মানে বুঢ়া হৈ পেলাই ঢুকাই গ'ল মানে জীৱনখন ত্যাগ দিয়া হ'ল কিন্তু আজিলৈকে আমি গম পাইছোঁ যেনেকুৱা যিহেতু আমাৰ আজিলৈকে একটুকু আমি সাংগঠপুঞ্জী দেখা পোৱা নাই বুলি সেইটো ক্ষেত্ৰত মানে চবেই তীব্ৰ বিৰোধিতা কৰিছে এইবাৰ গতিকে আমি কোকৰাঝাৰ ক্ষেত্ৰত এনেকুৱা কল্পনা চাইছোঁ যে কোনো ডাঙৰ পাৰ্টিক আমি ডাঙৰ পাৰ্টিক চাই পেলাই আমি ভোটটো নিদিওঁ আমি ভাল কেণ্ডিডেট চাই পেলাই সেই কোকৰাঝাৰ ক্ষেত্ৰত আমি দিম বুলি সেইটো কথা কৈ আছে যোনে আমাৰ দুখ বেদনা বুজি পায় বিভিন্ন জনগোষ্ঠী ভাই ককাই সেইটো কথা আমাক কমিটমেণ্ট কৰিছে যিহেতু আমি ইয়াত কোনো পাৰ্টি আমাৰ লগত প্ৰতিদ্বন্দ্বী নহ'ব অলৰেডি 70+ মই অলৰেডি মিটিং কৰা মোৰ শেষ হৈ গ'ল ইয়াত তেওঁলোকে অলৰেডি কৈছে এইবাৰ ডিফিনেটলি আপুনি যেনে হওক এইবাৰ জিকিব সেইটো কথা কৈছোঁ মই